জিলা কংগ্রেসের এক নেতা আমার আইটি সেলের চেয়ারম্যান জব্বর আলী ভাতৃ হঠাৎ অসুস্থ হয়ে যায়। অসুস্থ হওয়ার পিছত ট্রিটমেন্টে গুৱাহাটীত লৈ যায়। যাওয়া পথতে ইন্তিকাল হয়। ইন্তিকাল এসে দেখা করি আল্লাহ তালা সুস্থ করক, তার কারণে আমি সকলে দোয়া করি আছি আৰু পৰিয়ালটোলৈ মানে সমগ্ৰ লাগে পাইছোঁ। দাদা আপনি কি ক'ব? আজি বৰ দুখৰ কথা যে আমাৰ জব্বৰ আলী ডাঙৰীয়া আমাৰ জিলা কংগ্ৰেছৰ আইটি চেলৰ অধ্যক্ষ, তেখেতৰ সৰু ভাইটি জাহিৰুল ইছলাম। এই চেগতে মই এজন ফাৰ্মাচিষ্ট হিচাপে সকলো আমাৰ অসমবাসী ৰাইজক, যিহেতু জুন জুলাই মাহ এটা বাৰিষাৰ ছিজন, বেমাৰ বহুত বাঢ়ি আহে, এটাই অনুৰোধ যে গাঁও অঞ্চলত চিকিৎসকৰ অভাৱ আৰু আপোনালোকে যেনিয়ে তেনিয়ে ঔষধ নাখাব, ডক্টৰৰ সহায় লওক। কিজানি এই ল'ৰাজন বেমাৰটো বহুত আগৰ পৰাই আছিল, হয়তো গাঁৱলীয়া অঞ্চলত ঔষধ পাতি বিনা কোনো চিকিৎসকৰ সহায় নোলোৱাকৈ খাই থকাৰ কাৰণে বেমাৰটো আগতে পৰিলক্ষিত হোৱা নাই। ইয়াৰ কাৰণে আমি দুখিত। গতিকে আমি এটা অনুৰোধ জনাম, দ্বিতীয় জাহিৰুল যাতে আমাৰ মাজত নাই, সেইকাৰণে আমি সকলোৱে আমাৰ যাতে কিবা এটা হ'লে আমি চিকিৎসকৰ সহায়